নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, HS2 ইণ্ডিয়াৰ কেইটামান বৰগীতৰ কুৱেশ্যন আৰু লগতে এনচাৰ লৈ আহিছোঁ, চাই যোৱা। বৰগীত কবিতা লিখক শ্ৰী শ্ৰী মাধৱদেৱ। লং কুৱেশ্যনো আছে, শ্বৰ্ট কুৱেশ্যনো আছে আৰু উপৰিঞ্চি অতিৰিক্ত কুৱেশ্যন আছে ইয়াত। উঠৰে উঠ বাপু গোপাল, সেই বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? দিয়া আছে। নেটৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা